এইটো নাজানো, এই পুলিচে কৈছে কাপোৰটো খুলি দিয়ক, খোলা কাপোৰ নহ'ব বুলি কৈছে। সেইকাৰণে আমি কাপোৰটো খুলি দিলো। খুলোতে আৰু কাপোৰটো খুলি পেলাই পলিথিনত ভৰাই লৈছিলো। পলিথিনত ভৰাওঁতেও কৈছে যে পলিথিনত ভৰাবলৈ খোলা কাপোৰ তাত ল'বলৈ নহ'ব বুলি কৈছে। পতাকা উঠাই পোৱালীয়ে বোলে দাঙি দিব এনেকা কৈছে। ইমান অকমানি পোৱালি ন কাপোৰত বম লৈছিলে না কি লৈছে যে ইমান অকমানি পোৱালি কাপোৰটো খুলিছে। পোৱালিটো 1 বছৰ 1 মাহ আৰু নালাগে কেলে কৰিব আৰু ইমান আমি গৰীব দুখীয়া মানুহ গৈছো বুলি ইমানো কৰিব লাগিব। যেনিবা এহেঁতে মিটিঙত মাতিছে, মাতোতে আমি গৈছো আৰু যাওঁতেনো ইমান কৰিব লাগিব, অপমান কৰিব লাগিব। কেলে পোৱা নাই, চাদৰত মেৰুৱাই পেলাই বহিছো তাত। পুলিচক আপুনি কি ক'ব? পুলিচক এতিয়া কি ক'ম, আপোনালোকে চজাটো দিবই লাগিব ইহঁতক। ইমান অকমানি পোৱালিক ইমান অপমান কৰিছে যেতিয়া। মোৰ পোৱালিটো বম লৈ পেলাই তাত যোৱা নাই নহয়। 1 বছৰৰ পোৱালি কি বম লৈ যাব নেকি তাত? কাপোৰ আজি ইমান দিনটো ঠাণ্ডা আছে, তাত এটা মাইকী পুলিচজনী আছিলে কওঁতে বাইদেউ এইটো লগাবলৈ নহ'ব, নাই 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 তাত কোলা কাপোৰ লগাবলৈ নহ'ব বুলি একদম দম দিছে। এই পোৱালিটো গৰম হৈছিলে সেইকাৰণে কাপোৰটো মই নিজে খুলিছিলো। এতিয়া যেনিবা মিটিঙত গৈছো, আমি ইমানেই ভাল পাইছো যে মানুহ যেনিবা অপমান কৰিছে বুলি দুনিয়া মানুহে বদনাম কৰি দিলে। যেনিবা অপমানটো হোৱা নাই, পোৱালিৰ কাপোৰটো মই নিজে খুলিছিলো। যেনিবা মানুহে এনে কথাটো বনাই পেলাই বহুতে কথা বনাই দিলে।